নমস্কাৰ বন্ধুসকল, আজি হৈছে 24 ফেব্ৰুৱাৰী। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। পলম নকৰি চাওঁ আহক এই দিনটোৰ খবৰসমূহ। বন্ধুসকল, প্ৰথমটো ব্ৰেকিং নিউজটো হৈছে এডভান্সেজ আছাম 2.0 শুৱালকুছি পাট মুগা শিল্প প্ৰত্যক্ষ কৰি অভিভূত 19 দেশৰ প্ৰতিনিধি। এডভান্সেজ আছাম 2.0ত অংশগ্ৰহণ কৰিবলৈ অহা বিদেশী প্ৰতিনিধিৰ এটা দলে আজি বস্ত্ৰনগৰী শুৱালকুছি ভ্ৰমণ কৰে। 19খন দেশৰ প্ৰতিনিধিৰ এটা দলটোৱে বস্ত্ৰশিল্প দেখি অভিভূত হৈ পৰে। ডিজিটেল সংবাদ শুৱালকুছি। এডভান্সেজ আছাম 2.0ত অংশগ্ৰহণ কৰিবলৈ অহা বিদেশী প্ৰতিনিধি এটা দলে আজি বস্ত্ৰনগৰী শুৱালকুছি ভ্ৰমণ কৰে। বিদেশী প্ৰতিনিধিৰ দলটোৱে প্ৰথমে বস্ত্ৰনগৰী শুৱালকুছি ইনষ্টিটিউট অৱ ফেশ্বন টেকনলজি প্ৰতিষ্ঠানত উপস্থিত হৈ পৰিদৰ্শন কৰে পাট মুগাৰ শিল্প। এই দলটোৱে পাট মুগা শিল্প পৰিদৰ্শন কৰাৰ উপৰিও ইয়াৰ তাঁতশালত বহি কিদৰে বস্ত্ৰ তৈয়াৰ কৰা হয় তাৰো বুজ লয়। শুৱালকুছি ফেশ্বন টেকনলজিত থকা অস্থায়ী বস্ত্ৰ ষ্টলৰ পৰা প্ৰতিনিধি দলটোৱে পাট মুগাৰ বস্ত্ৰও ক্ৰয় কৰা পৰিলক্ষিত হয়। তাৰোপৰি এই দলটোৱে ইয়াৰ পৰা ক্ৰয় কৰে থলুৱা কুটীৰ শিল্পীয়ে প্ৰস্তুত কৰা মা কামাখ্যাৰ প্ৰতীকপটৰ লগতে অন্যান্য বিভিন্ন সামগ্ৰী। তেওঁলোকে কাঠেৰে নিৰ্মিত কামাখ্যা মন্দিৰৰ প্ৰতীকপট হাতত তুলি লৈ ইয়াৰ শিল্পকৰ্মত আশ্চৰ্য প্ৰকাশ কৰে। বন্ধুসকল, পৰৱৰ্তী ব্ৰেকিং নিউজটো হৈছে চীনৰ পাছতে ডিজিটেল পাইলটৰ অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন কৰা দ্বিতীয়খন দেশলৈ পৰিণত ভাৰত। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে পাইলটৰ বাবে EPL মুকলি কৰিছে। ইয়াৰ লগে লগে ভাৰত চীনৰ পাছতে বিমান ক্ৰুৰ বাবে EPL ৰূপায়ণ কৰা দ্বিতীয়খন দেশলৈ পৰিগণিত হৈছে। ডিজিটেল ডেস্ক। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে শেহতীয়াকৈ পাইলটৰ বাবে ইলেক্ট্ৰনিক পাৰ্চনেল লাইচেন্স চমুকৈ EPL মুকলি কৰিছে, যি ডিজিটেল ৰূপান্তৰ আৰু ভাৰতত অসামৰিক বিমান পৰিবহণৰ সুৰক্ষা, নিৰাপত্তা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰতে চীনৰ পিছতে বিমান ক্ৰুৰ বাবে EPL ৰূপায়ণ কৰা দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে। নাইডুৱে কয় যে DGC এৰ দ্বাৰা EPL আৰম্ভ কৰাটো কেৱল বিমান পৰিবহণৰ বাবেই নহয়, বিভিন্ন খণ্ডৰ ডিজিটেলাইজেশ্যনৰ ভৱিষ্যতৰ বাবেও এক পদক্ষেপ। তেওঁ জোৰ দি কয় যে এই পদক্ষেপে পাইলটসকলৰ বাবে সুবিধা, স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে ভাৰতে বিমান পৰিবহণৰ প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি থকা অৱস্থাক নিশ্চিত কৰিব। লগতে তেওঁ কয় যে ভাৰতীয় অসামৰিক বিমান পৰিবহণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান বজাৰসমূহৰ ভিতৰত অন্যতম দেশখনত বিমান যাত্ৰাৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে খাপ খুৱাবলৈ অনাগত বছৰবোৰত কমেও 20,000 পাইলটৰ প্ৰয়োজন হ'ব। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী। গুৱাহাটীত দুদিনীয়াকৈ আয়োজন কৰা এডভান্সেজ আছাম 2.0ত অংশগ্ৰহণৰ উদ্দেশ্যে আহিছে মুকেশ আম্বানী। বিমানবন্দৰত বিহু নৃত্য পৰিৱেশনেৰে উদ্যোগপতিগৰাকীক আদৰণি জনালে শিল্পীসকলে। গুৱাহাটীত উপস্থিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানী। মঙলবাৰে পুৱা প্ৰায় 10 বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় আম্বানী। গুৱাহাটীত দুদিনীয়াকৈ আয়োজন কৰা এডভান্সেজ আছাম 2.0ত অংশগ্ৰহণৰ উদ্দেশ্যে আহিছে মুকেশ আম্বানী। তাৰোপৰি এডভান্সেজ আছাম 2.0ত অংশগ্ৰহণৰ বাবে অহা আম্বানীক উষ্ম আদৰণি জনাই মন্ত্ৰী পীযুষ হাজৰিকাই।